आमार जेहेतु BTR आमार बहुत टेट क्वालिफाइड कैंडिडेट आमार 2019 2021 आमार जिসকল कैंडिडेटे DLED BEd क्लियर करार पिছত टेटत माने टीचार एलिजिबिलिटी टेस्ट एटू माने शिक्षकर जी योग्यता हेतु अर्जन करा सत्त्वेও आमार BTR सरकारे क्यों आमाक माने अग्राधिकार দিব পৰা নাই সেইটোৱে বৰ দুৰ্ভাগ্যজনক। আজি চাওক আমি প্ৰথমতে আমি যেতিয়া 2021 যেটো টেটৰ ৰিজাল্ট হৈছিল ৰিজাল্ট হোৱাৰ পিছতে আমি বহুত এটা মনত আশা লৈ আমি ভাবিছিলোঁ যে আমি যিয়ে নহওক আগৰ চৰকাৰে কি কৰিছে কৰে এইবাৰ আমাৰ পৰিৱৰ্তনকামী চৰকাৰখনে আমাক নিশ্চয় চকা এটা দিব। আমাৰ BTRত যিমান টেট কোৱালিফাইড কেণ্ডিডেট আছে সকলোকে নিযুক্তি প্ৰদান কৰিব। দুৰ্ভাগ্যজনকভাৱে আমি बहुत दिन चेष्टा करिছিলোঁ আমি बहुत आमार ऑल BTR टेट क्वालिफाइड एसोसिएशনৰ तरफर পৰা আমি মেমोरेंडम দিছিলোঁ। आमार सरकार जिসকল BTR सरकार शासन কৰি আছে তেখেতসকলক আমি অলৰেডি आमार मेमोरेंडम দিছিলোঁ, কিন্তু আমি মানে বহুত হতাশাগ্ৰস্ত হৈ পৰিছোঁ আজি যে কিমান 2 বছৰ আমাৰ প্ৰায় শেষ হৈ গ'ল, এতিয়ালৈকে আমাৰ BTR চৰকাৰে কোনো ধৰণৰ এডভাৰটাইজমেণ্ট উলিয়াই দিব পৰা নাই। শিক্ষা ব্যৱস্থা যাতে জাকত জিলিকা উন্নতি কৰিব পাৰে তাকে আমি আশা কৰিছিলোঁ, আমি ভাবিছিলোঁ যে দিব, কিন্তু তৎসত্ত্বেও আমাক BTR চৰকাৰে দিয়া নাই। তো আজিৰ আমাৰ এই প্ৰেছ মিটৰ জগতে মই BTR চৰকাৰক এইটোই অনুৰোধ কৰিব বিচাৰিছোঁ। মই বহুত আমাৰ BTR টেট কোৱালিফাইড তৰফৰ পৰা মই বহুত মানে বৰ মানে কাতৰ প্ৰাৰ্থনা কৰিছোঁ যাতে BTR চৰকাৰে অতি সোনকালে আমাৰ BTRত থকা ভ্যাকেন্সি পোষ্টবিলাকক মুকলি কৰি দি আমাক দুবাৰ ধৰ্ণা কাৰ্যসূচী কৰিছোঁ, 3বাৰ লগতে আমাৰ অসমৰ সন্মানীয় শিক্ষামন্ত্ৰী ৰমেশ পেগু ছাৰৰ লগত 2বাৰ মিট কৰিছোঁ আৰু আমাৰ ইয়াতেও আমাৰ সন্থাৰ ফালৰ পৰা প্ৰমোদ বৰা ছাৰৰ লগত মিট কৰা হৈছে, কিন্তু সিহঁতে কৈছে মানে এটা কেছৰ কথা কৈ থাকে, কিন্তু সেই কেছটো আচলতে চিটেটৰ কেছ, সেই কেছটো তেনেকুৱা মানে হেৰি নাই, কোৰ্টত যাই আছে, সেইকাৰণে বোলে দিব নোৱাৰে। কিন্তু তাৰ উপৰিও মানে প্ৰমোদ বৰা ছাৰে সেই কেছটোৰ কথা সদায় কৈ থাকে, তো প্ৰমোদ বৰা ছাৰৰ লগত আমি যেতিয়া মিট কৰিলোঁ কয় সেইটোৰ কাৰণে আমি দিব নোৱাৰোঁ। তাৰপিছত আমি এই বস্তুটো চালি জাৰি চালোঁ যে সেই কেছটো আচলতে তেনেকুৱা ইম্পৰ্টেঞ্চ নাই। তো আমি প্ৰমোদ বৰা ছাৰে অনুৰোধ কৰিছোঁ যে আমাৰ অল BTR টেট কোৱালিফাইড যিমান আছে LP আৰু UPত 7,000 মান আছে, LPত আছে আপোনাৰ 4,000 আৰু UPত আছে 3,000। এইখিনি আমাৰ এডভাৰ্টাইজমেণ্ট সোনকালে দিব লাগে। আমি অলৰেডি RTI কৰিছিলোঁ, RTI ৰিপৰ্টত আমি গম পাইছোঁ যে বহুত ভেকেণ্ট পোষ্ট আছে, তো সেই ভেকেণ্ট পোষ্ট বহুত থকাৰ পিছত আমাক কিয় এটা সুযোগ দিয়া নাই। চব অসমত 2011ত ফাৰ্ষ্ট টেট পাতিছিল, তাৰপিছৰ পৰাই বহুতবাৰ টেট পাতি আৰু বহুতবাৰো এপইণ্টমেণ্ট দিলে আমাৰ অসমত, কিন্তু সেই মৰ্মে আমাৰ BTCত এতিয়ালৈকে 2011ত প্ৰথম টেট হৈছিল, তাৰপিছতো কিন্তু এতিয়ালৈকে পাৰ্মানেণ্ট পোষ্টত এপইণ্টমেণ্ট দিয়া হোৱা নাই আমাৰ BTR অঞ্চলত। কিয় দিয়া হোৱা নাই এইটো আমি প্ৰমোদ বৰা ছাৰক অনুৰোধ কৰিছোঁ যে এইটো অলপ আমাৰ মুখৰ পিনে অলপ চাব।